Hey guys, welcome back to my YouTube channel. Horror কিছু অসুস্থ হোৱাৰ বাবে মই আপোনালোকৰ মাজলৈ আহিব পৰা নাছিলো গতিকে মই আজি পুনৰ এটা মোৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰো সকলোৰে কিছু উন্নতি হ'ব কিছু সকাহ হ'ব সেই উদ্দেশ্য লৈ মই আজি আপোনালোকক মোৰ এই নতুন ভিডিঅ'টো দাঙি ধৰিবলৈ চেষ্টা কৰিছো গতিকে কিবা যদি ভুল ভ্ৰান্তি হয় মাজতে ক্ষমা কৰি ল'ব সো আজি আমি ষ্টাৰ্ট কৰিব লৈছো আজি দিনটো প্ৰশ্ন উত্তৰ প্ৰথমটো হৈছে মহাকাশলৈ কৃত্ৰিম উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি Which is the first country in the world to launch an artificial into space? উত্তৰটো হ'ব অপচন সি ৰাছিয়া সো ৰাছিয়াই পোনপ্ৰথমে মহাকাশলৈ কৃত্ৰিম উৎক্ষেপণ কৰিছিল দ্বিতীয় প্ৰশ্নটো হৈছে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিজনৰ নাম কি What was the name of the first person to go to space? আৰু উত্তৰটো হ'ব অপচন সি ইউৰি গাগ্ৰিন সো ইউৰি গাগ্ৰিনে পোনপ্ৰথমে মহাকাশলৈ গৈছিল तीन नम्बर प्रश्न হৈছে प्रथम किताब छपा देशखনৰ नाम কি What is the name of the country that has printed the first book This answer is Chin চীনে পোনপ্ৰথমে কিতাপ ছপা কৰিছিল Next question হৈছে বিশ্বৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল Who was the world's first female chief minister ইয়াৰে এনসাৰটো হ'ব এছ ভাণ্ডাৰিয়াকে বিশ্বৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল এছ ভাণ্ডাৰিয়াকে নেক্সট কোৱেশ্চন হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ দ্বীপপুঞ্জটোৰ নাম কি What is the name of the world largest archipelago ইয়াৰ এনসাৰটো হ'ব ইণ্ডোনেছিয়া হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ দ্বীপপুঞ্জ আৰু নেক্সট কোৱেশ্চন হৈছে বিশ্বৰ সকলোতকৈ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি What is the name of the world's first university ইয়াৰ এনসাৰটো হ'ব তক্ষশিলা বিশ্ববিদ্যালয় নেক্সট সংবিধান প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি What is the name of the first country in the world to promulgate the constitution এনসাৰটো হ'ব আমেৰিকাই পোনপ্ৰথমে সংবিধান প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে পৃথিৱীৰ মেপ কোনে অংকন কৰিছিল Who drew the map of the earth ইয়াৰ উত্তৰটো হ'ব এনাক্সিমেণ্ডাৰে পৃথিৱীৰ মেপ অংকন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে চন্দ্ৰপৃষ্ঠত খোজ দিয়া প্ৰথম ব্যক্তিজনৰ নাম কি Who was the first person to step on the lunar surface? ইয়াৰ উত্তৰটো হ'ব নীল আৰ্মষ্ট্ৰং অপচনে নীল আৰ্মষ্ট্ৰঙে পোনপ্ৰথমে চন্দ্ৰপৃষ্ঠত খোজ দিছিল সো মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে বুলি আশা কৰিলো লগতে মোৰ এনে ধৰণৰ নতুন ভিডিঅ' পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব নেক্সট কোৱেশ্চনটো হৈছে পৰমাণু বোমা কোনখন দেশত প্ৰথমে পেলোৱা হয় In which country was the atomic bomb first dropped? ইয়াৰ উত্তৰটো হৈছে হিৰোশ্বিমা